হেল্ল' এভৰিৱান, আছেনে ভালে আপোনালোকে? আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ আজি দেই। আজি অকণমান বহুত দীঘলীয়া লং জাৰ্ণি কৰিব ওলাইছোঁ অৱশ্যে। ৰাতিপুৱাই ওলাইছিলোঁ যিহেতু আহি হোটেলত অকণমান কিবা খাই ল'লোঁ, চাহ তাহ। পুৱা ঘৰৰ পৰা বিশেষ একো খোৱা নাছিলোঁ আৰু আমাৰ বাবামনিয়ে খালে মিঠাই। আৰু নাজানো আৰু মিঠাই খোৱাতকৈ মিঠাইৰ ৰসতহে বেছি গুৰুত্ব দি আছে। আজি আমি যাব ওলাইছোঁ গোলাঘাটলৈ কিবা এটা বিশেষ কামত, আৰু লগতে কাজিৰঙাটো অকণমান সোমাম মাজতে। আপোনালোকক দেখাম বাৰু ক'ত ক'ত যাওঁ, ক'ত সোমাওঁ। আৰু লগতে বাবামনি হৈ আছে পূৰা এক্সাইটেড, মানে ফুৰিব যাম যিহেতু। আহি পালোঁ, বহুত দূৰ আহিলোঁ আৰু উটা পাৰ হ'লোঁ আহি পেলাই। আৰু আমাৰ ফালে ৰাস্তাবিলাকত ডিভাইডাৰে নাথাকে, ইয়াতে ইমান ধুনীয়া ধুনীয়া ডিভাইডাৰ আৰু ৰাস্তাবিলাক দুফালে মানে যাব পৰা আহিব পৰা বিধৰ বনাই থৈ দিছে। আমাৰ ফালে ইমান অসুবিধা, ঠেক ৰাস্তাবোৰ, মানুহ অহা যোৱা কৰিব অসুবিধা। ৰাস্তাবোৰ বহল হ'ব লাগে নহয় জানো, হ'লে সুবিধা হয়। আহি এখন বাগান পালোঁ, ইমান ধুনীয়া বাগানখন আৰু বহুত ডাঙৰ। গতিকে গৈ আছোঁ গছৰ মাজে মাজে, দীঘলীয়া ৰাস্তা যিহেতু, অ'ত কিবা কিবি খাই নামি গৈ থাকিব লাগিব। আহি আমি পালোঁ বহুত দীঘল দলং, কলীয়া ভোমোৰা ব্ৰিজ। সেই ব্ৰিজখন বহুত দীঘল নহয় জানো। একেবাৰে আমাৰ বাবামনি ভয় খাইছে যে দলংখন মাজতে যদি খুলি পৰে কি হ'ব এতিয়া, কান্দি কাটি হাহাকাৰ। বহুত বছৰৰ মূৰত আহিলোঁ ইফালে। মই একেবাৰে সৰুতে আহিলোঁ, সৰুটো হৈছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰত পানী নায়েই এইফালে। সৰুতে আহিছিলোঁ পিকনিক খাব, আৰু আজি কিজানি প্ৰায় বহুত বছৰে হ'ল, 14-15 বছৰৰ মূৰত আহিলোঁ। আৰু আমি এতিয়া প্ৰায় এণ্ট্ৰি কৰিছোঁ কাজিৰঙাৰ ভিতৰত, মানে কাজিৰঙা ষ্টাৰ্ট হৈছে আৰু। গছ গছনিবিলাক, চাইনবোৰ্ডবিলাক ষ্টাৰ্ট হৈছে যে হৰ্ণ বজাব নালাগে, লাহে লাহে যাব লাগে, আৰু যদি জীৱ জন্তু দেখা পায় মানে ছেফ দিব লাগে, ৰাস্তা পাৰ হৈ যোৱাত সহায় কৰিব লাগে, এনেকুৱা ধৰণৰ চাইনবোৰ্ডবিলাক চবতে মৰা আছে। আৰু স্পীড লিমিট একেবাৰেই কমাই থোৱা আছে। ইমান ডাঙৰ মানে নেশ্যনেল পাৰ্কখন, ৰাস্তাৰ দুফালে। আপোনালোকে যদি আহি পাইছে জনাবচোন। মই কিন্তু এইবাৰেই ফাৰ্ষ্ট দেখিছোঁ, কোনোদিনে এইফালে আহি পোৱা নাছিলোঁ, যিহেতু ইফালে কোনো আলহীও সেনেকৈ নাই আৰু কোনো কামত অহাও নহয়। কিন্তু আজিহে আহিবলগীয়া হ'লোঁ, গতিকে আমি গৈ আছোঁ। গাড়ীবিলাক মানে বেছি স্পীডত যাবও নিদিয়ে। এই দেখিছেনে আপোনালোকে 20 লিখা আছে যে, মই দেখুৱাই দিছোঁ পইণ্ট কৰি। সেনেকৈ স্পীড লিমিটবিলাক মনিটৰত দেখুৱাই থাকে যে কিমান স্পীডত যাব লাগে আচলতে আমি, আৰু ছিগনেল দিয়াই থাকে যিহেতু তেওঁলোকৰ CC কেমেৰাৰ আণ্ডাৰত থাকে। গতিকে বহুত জোৰে যাবও নোৱাৰি, গতিকে একেবাৰে লাহে লাহে গৈ আছোঁ। আৰু এইখিনি পাৰ হওঁতে বহুত লাগিব চাগে টাইম। শোণিতপুৰ, তাৰপিছত আৰু আপোনাৰ নগাঁও আৰু গোলাঘাট, 3খন ডিষ্ট্ৰিক্টত আছে কাজিৰঙা নেশ্যনেল পাৰ্কত। আৰু আমি অকণমান ৰখি পেলাই সৰু সৰু জীৱ জন্তু কেইটামান অলৰেডি দেখিছোঁ, কিন্তু আপোনালোকে ভালকৈ কেমেৰাত দেখা নাপাব অৱশ্যে। মোৰ মোবাইলটো ইমান বহুত ভাল নহয় যে একেবাৰে বৰ ধুনীয়াকৈ দেখুৱাম, কিন্তু আমি দেখিলোঁ দেই, আৰু বাবামনিয়ে দেখিলে। লগতে এইখিনি ঠাইত মানে মানুহবিলাকে নামি পেলাই ভিউ পইণ্ট হয়, এইখিনিৰ পৰা চাব পাৰে। আৰু আমি দেখিছোঁ এশিঙীয়া গড়, আৰু বাইনকুলাৰ দি চাইছোঁ আমি, ইমান ধুনীয়া লাগিছে। আমি গোলাঘাট পাই গ'লোঁ, আৰু বাবামনি পূৰা টোপনিৰ অৱস্থা নাইকিয়া। আৰু নেক্সট ডে আকৌ কালি কি হয় জনাম বাৰু। আজিলৈকে বাৰু বাই বাই, বহুত ভাগৰ লাগিছে দেই।